ক্ষমতায় মূৰত ধৰা এগৰাকী বিজেপি দলৰ নেতাৰ উদ্ভট আচৰণক কেন্দ্ৰ কৰি সামগ্ৰীত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। কি কৰিব লগা আছে আমি কৰিম। চৰকাৰ আমাৰ চেন্ট্ৰেলতো ষ্টেটতো ৰাজ্যিকতো আমাৰ চৰকাৰ আছে, চেন্ট্ৰেলতো আমাৰ চৰকাৰ আছে আৰু যি কৰিম আমি কৰিম। দৰমহা আমাৰ চৰকাৰে দি আছে, ইয়াত চৰকাৰী কৰ্মচাৰীক দৰমহা আমাৰ চৰকাৰে দিছে। এই বস্তুটো কি সেইমতে আমাৰ মতে চলিব লাগিব, একদম স্পষ্ট কথা মই কৈছো। আৰু আজিৰ পৰা মই অহাৰ পৰা যদি ইয়াত কিবা এনেকুৱা শুনো যে কংগ্ৰেছে বেছি কাম কৰিছে, একদম হামলা দি দিম, একদম স্পষ্ট কথা, হয় নহয়? হাত চাপৰি বজাই সন্তুষ্টি লাভ কৰি অহা একাংশ সমৰ্থকৰ মাজত দলটোৰ বিয়াগম নেতাৰূপে জাহিৰ কৰিবলৈ গৈ এইগৰাকী নেতাই সমগ্ৰ পঞ্চায়তী ৰাজ ব্যৱস্থাটোকে নস্যাৎ কৰাৰ ধৃষ্টতা প্ৰদৰ্শন কৰা কাৰ্যই নেতাগৰাকীৰ জ্ঞানৰ পৰিসীমাকো দাঙি ধৰিলে। প্ৰচিডিংবোৰ যদি চাব, বেছি যদি কংগ্ৰেছৰ আহি গৈছে একদম ফালি চিৰি পেলাই দিম, মই কৈছো আপোনালোকক। একদম সামগ্ৰীৰ কুকুমতলী কনুৱামাৰী আদি পঞ্চায়তত কেৱল বিজেপি কৰ্মীক কাম দিব লাগে, ৱাৰ্ডৰ সভাত দলীয় বেনাৰ লগাই আঁচনিৰ ফৰ্ম গ্ৰহণ কৰিব লাগে আদি উদ্ভট যুক্তি দি সমৰ্থকৰ মাজত এক প্ৰকাৰ হিৰো হ'বলৈ চেষ্টা কৰা এইগৰাকী নেতা হৈছে দলটোৰ বাজিয়া মণ্ডলৰ নৱনিৰ্বাচিত সভাপতি প্ৰাণজিৎ বৰা। ইয়াৰ উপৰি পঞ্চায়ত সচিবে কংগ্ৰেছ কৰ্মীক কাম দিলে বদলি কৰি দিয়াৰ ভয় দেখুৱাই উদ্ভট আচৰণ প্ৰদৰ্শন কৰে নেতাগৰাকীয়ে। যেহেতু চৰকাৰ আমাৰ কৰ্মীখিনিয়ে কাম কৰিব লাগিব, স্পষ্ট কথা। যদি আপুনি ইয়াত থাকিব নিবিচাৰে গুচি যাওক, আপুনি যদি মই বিজেপিক দিব নোৱাৰোঁ আপুনি ওলাই গুচি যাওক, একদম স্পষ্ট। মই আপোনাক চিন্তাবাদ ছেক্ৰেটাৰী হিচাপে চিনি পাওঁ। যদি আপুনি ভাবে যে মই বিজেপি কৰ্মীক কাম নিদিওঁ, আপুনি আপোনাৰ ট্ৰেন্সফাৰ লওক। মানে ইয়াৰ পৰা বস্তু চলি চব আপুনি আমাৰ কৰ্মী আছে তেখেতকে দিব লাগিব। আগতে কি হ'ল, কোনোবা সভাপতি আছিল বেলেগ, মই নাজানো। মই আহিছোঁ আমাৰ কৰ্মী উন্নতি কৰি। কাৰ চৰকাৰ পইচা খাই আছে? হাতত এনেকৈ হাত দি কওক, কাৰ চৰকাৰ ভাত খাই আছে? বিজেপি চৰকাৰ। আপুনি বিজেপি কাম কৰিব লাগিব। অচিটো কৈ আহিছোঁ মাত্ৰ, ফেকাল্টি ইয়াত থাকক, নহ'লে আপোনালোক ভালকৈ ওলাব। আপোনালোকে আমাৰ মতে চলিব লাগিব। কাৰণ মই বহুত যোদ্ধা হয়, আমি ডিষ্ট্ৰিক্ট হিলাই থৈ আহিছোঁ। এটা পঞ্চায়ত সৰু কথা। ইয়াত মই যদি এতিয়া চিৰিলেও 1-2 হাজাৰ মানুহ আহি যাব, মাতা নাই, খালি এহেঁতে কি কৰিছে এহেঁতে জানে। আনহাতে চৰকাৰী কৰ্মচাৰীক আমাৰ চৰকাৰে দৰমহা দিছে, গতিকে সকলো চৰকাৰী কৰ্মচাৰী আমাৰ মতে চলিব লাগিব বুলি হুমকি দিয়া আদি কেইবাটাও ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগাঁও জিলাৰ চামগুৰিবাসী ৰাইজৰ মাজত। ইফালে এই ঘটনাক কেন্দ্ৰ কৰি সমষ্টিৰ কংগ্ৰেছী মহলে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। বিজেপি নেতাৰ অদ্ভুত আচৰণক কেন্দ্ৰ কৰি প্ৰদান কৰিলে গৰিহণা। বিতৰ্কিত বিজেপি নেতাজনৰ বিৰুদ্ধে চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিলৰো দিহা কৰা হৈছে বুলি সমষ্টিৰ কংগ্ৰেছী মহলে সদৰি কৰে এখন সংবাদমেলত। বাজিয়াগাঁও মণ্ডল বিজেপিৰ নৱনিৰ্বাচিত সভাপতি প্ৰাণজিৎ বৰা ডাঙৰীয়াৰ এটা ভিডিঅ' আমি আজি দেখিলোঁ। এই ভিডিঅ'টো আপোনালোককো আমি দি আছোঁ। এতিয়া এই ভিডিঅ'ৰ পৰা আমি গম পাইছোঁ যে তেখেতক আচলতে ক্ষমতাই মূৰত ধৰিছে। তেওঁ নিৰ্বাচিত এজন এতিয়া প্ৰতিনিধি হৈছে, এজন প্ৰতিনিধিৰ মুখেৰে এইবিলাক কথা আচলতে শুভ নাপায়। চৰকাৰী আঁচনি এইটো চৰকাৰৰে হয়। চৰকাৰী আঁচনিত বিজেপি দলৰ কোনো নিৰ্দিষ্ট দলৰ বেনাৰ লগাই সেই আঁচনিৰ বেনিফিচিয়াৰী নিৰ্বাচিত কৰাটো তেওঁলোকে এই কথাটো কোৱাৰ অধিকাৰ ক'ত পালে? আৰু কৈছে যে আমাৰ চৰকাৰ হয়, বিজেপি দলৰ হয়, কিন্তু চৰকাৰখনতো আমাৰো চৰকাৰ হয়। এই আমাৰ চৰকাৰে দৰমহা দি আছে, আমাৰ চৰকাৰৰ আঁচনি, এনেধৰণৰ কিছুমান মন্তব্য কৰিছে। কিন্তু চৰকাৰী আঁচনি হয়, কিন্তু আমাৰ চৰকাৰৰ টকা, আমাৰ চৰকাৰৰ আঁচনি, চৰকাৰৰ টকা মানে কি? টকাটো আমাৰহে, ৰাইজৰ টকাহে। গতিকে ৰাইজৰ, আমাৰ ৰাজহ, আমাৰ টেক্স আদি হ'ল চৰকাৰৰ আঁচনি। সেই পইচাৰে, আমাৰ ৰাজহৰ পইচাৰে চৰকাৰে মানুহক বিভিন্ন আঁচনি দিয়ে। এই আঁচনি অকল বিজেপি দলৰ আঁচনি কেনেকে হ'ল? এইটোতো বিজেপি দলৰ আঁচনি নহয়। অৰুণোদয় আঁচনিটো অসম বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত ইয়াত প্ৰৱৰ্তন কৰা হৈছে আৰু এইটো ৰাইজৰ আঁচনি। গতিকে আমি ভাবিছো এইটো চৰকাৰে ইয়াক, চৰকাৰৰ যিখিনি আপোনাৰ বিভাগ আছে সেই বিভাগে এইটো ইমপ্লিমেণ্টেশ্যন কৰিব। কিন্তু আজি দেখা গ'ল প্ৰাণজিৎ বৰা ডাঙৰীয়া কৈ আছে তেওঁলোকৰ বেনাৰ লগাই পেলাই ৱাৰ্ডত তেওঁলোকে
বিজেপি দলৰ মাজতহে সেই আঁচনিটো প্ৰৱৰ্তন কৰিব বিচাৰিছে। যদি তাত কংগ্ৰেছী মানুহৰ উপস্থিতি হয় তেতিয়াহ'লে প্ৰচিডিং বুকখন ফালি ছিঙি পেলাই দিব। দৰকাৰ পৰিলে নিজে গৈ পেলাই ইয়াতে হামলা কৰিব, নিজে গৈ পেলাই আইন হাতত তুলি ল'ব আৰু আমাৰ মানুহক আক্ৰমণ কৰিব বুলি ভাবুকি প্ৰদান কৰিছে। গতিকে এনেধৰণৰ কথা বতৰাৰ পৰা আমি আজি আচৰিত হৈছো যে এজন চৰকাৰৰ প্ৰতিনিধি হিচাপে, চৰকাৰৰ দলত থকা এজন মানুহ হিচাপে, এজন দায়িত্বত থকা মানুহ হিচাপে এনেধৰণৰ কথা বা মন্তব্য আচলতে জনমানুহৰ সেৱাহে উৎপন্ন কৰিব, এওঁলোকক জনমানুহত আগবঢ়াই লৈ নাযায়। এজন পঞ্চায়ত সচিবক কৈছে যে আপোনাক হদিয়াৰ পালে আমি খেদি দিম, তাত টানি বিজেপিৰ কথা মতে কাম বন কৰিব, নহলে টানি টোপোলা বান্ধক, আপোনাক হদিয়াৰ পালে কৰবাত আমি খেদি দিম। আমাৰ ফালৰ পৰা কোনো আৰম্ভণি নহয়। যদি তেওঁলোকে আৰম্ভ কৰিব বিচাৰিছে আমিও তেওঁলোকক এৰি নিদিওঁ। গতিকে এই বিষয়ে আজি প্ৰাণজিৎ বৰা ডাঙৰীয়াক সাৱধান কৰি দিছো, দ্বিতীয়বাৰ যাতে তেওঁ এনেধৰণৰ মন্তব্য আমাৰ বিষয়াসকলক বা আমাৰ কৰ্মীসকলক মন্তব্য যাতে এনেধৰণৰ মন্তব্য যাতে নিদিয়ে। নিউজ ডেস্ক ৰিপৰ্ট লাইভ অসম।